Hello friends, welcome to my channel Morning Motivation by Afreen. আজি কৰিম, কালি কৰিম, পৰহি কৰিম। আমি কিবা এটা কাম কৰিব ললে পিছুৱাত উস্তাদ এক্সকিউজ ওলোৱা। আজি এক্সকিউজ দি আছো, কালি কৰিম, আকৌ কালি এটা এক্সকিউজ, পৰহি কৰিম। কিন্তু সেই এক্সকিউজটো আমি কাক দিছো? বেলেগক বাদ দিয়ক, সেইটো জানেনে কাক দিছো? সেইটো এক্সকিউজ আমি নিজকে দিছো। আমি নিজকে ফাঁকি দিছোঁ। কিন্তু এই নিজকে ফাঁকি দিলে কি হ'ব? লোকচানটো কাৰ হ'ব? আৰু সেইটো আমি পাছুৱাই গৈ থাকোঁতে বেলেগে আহি সেই চান্সটো লৈ ল'ব। আমি ভয় কিয় খাওঁ? কিবা এটা কাম কৰিব ল'লে, কিবা এটা আগবাঢ়িব ল'লে ভয়টো আগত থাকে, হ'বনে নাই? আৰে কৰিতো চাওক, ট্ৰাইটো কৰি চাওক। ভয়টো কেলে? ইমান এক্সকিউজ কেলে? ট্ৰাই কৰক, ভয়টো আঁতৰাওক। ভয় খাই থাকিলে কেতিয়াও আগবাঢ়িব নোৱাৰে। আমি আমি যদি এটা বিল্ডিঙত ফাৰ্ষ্ট ফ্ল'ৰ হওক, ছেকেণ্ড ফ্ল'ৰ হওক, থাৰ্ড ফ্ল'ৰ হওক উঠিব হ'লে সেই ফাৰ্ষ্ট ষ্টেপটোতো ল'ব লাগিব। সেই ফাৰ্ষ্ট ষ্টেপটো আমি নিজে ল'ব লাগিব। আমাৰ পিছফালৰ পৰা কোনো ঠেলা নামাৰে। তো সেইটো আমি নিজে কৰিব লাগিব। তো কিবা যদি আমি চেঞ্জ কৰিব লাগে, ফাৰ্ষ্ট আমি নিজকে নিজে চেঞ্জ কৰিব লাগিব। কিবা এটা আমি যদি কৰিম বুলি লওঁ, আজিয়ে কৰক, এতিয়াই ষ্টাৰ্ট কৰক। তেতিয়াই আপুনি এটা এণ্ডিংটো ভাল কৰিব পাৰিব। আমি বেলেগক যদি কিবা শিকাব লাগে, আমি আগতে নিজকে ভাল কৰিব লাগিব। নিজকে আমি ভাল কিবা এটা শিকাব লাগিব। সেই সাহসটো আগতে আমি নিজকে আনিব লাগিব। তেতিয়াহে আমি ভাল কিবা এটা বেলেগৰ কাৰণে কৰিব পাৰিম। বিকজ টাইম কাৰো কাৰণে ৰখি নাথাকে। আজি যদি নকৰোঁ, এইটো কেতিয়াও নহয়। বিকজ টাইম এণ্ড টাইড ৱেইটছ ফৰ নান। চ' সেই ফাৰ্ষ্ট ষ্টেপটো লওক আৰু নিজকে চেঞ্জ কৰক। সেই এটিটিউডটো চেঞ্জ কৰক, এটা পজিটিভ এটিটিউড আনক। সদায় আমি কিবা এটা কৰিব ল'লে নেগেটিভটো আগতে ভাবি লওঁ। কেলেই নেগেটিভটো ভাবোঁ? পজিটিভটো ভাবক, ট্ৰাই কৰক। আজি নহ'ব পাৰে, কালি নহ'ব পাৰে, কিন্তু হ'বই। চ' কিবা যদি চেঞ্জ হ'ব আছে, নিজকে চেঞ্জ কৰক, আগবাঢ়ক। আৰু কিবা যদি কৰিব আছে, এতিয়াই কৰক। চ' টিল দেন, টাটা।